নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। প্ৰিয় দৰ্শক, এতিয়া শৰৎকাল, এই সময়ত প্ৰত্যেকৰে ঘৰৰ পদূলিত সুগন্ধ বিলাই থকা ফুলজোপাই হ'ল শেৱালি ফুল, নহয় জানো? শেৱালি ফুল দেখিবলৈ বৰ মৰম লগা। শৰতৰ সন্ধিয়া বগা আৰু কমলা ৰঙেৰে আবৃত এই ফুলপাহ আখৈ ফুটা দি ফুলি উঠে। ফুলপাহ বৰ কোমল। ফুলপাহৰ সোৱাদ তিতা হোৱা বাবে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। শেৱালি ফুলৰ ইংৰাজী নাম জেচমিন, অসমীয়া আৰু বঙালী ভাষাত নিশিগন্ধা বুলিও জনা যায়। আহকচোন প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজলৈ এই ধুনীয়া শেৱালি ফুলপাহৰ এটি সুন্দৰ ৰেচিপি লৈ মই আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই উপকৃত হ'ব। শেৱালি ফুলৰ পকৰা বনাবলৈ মই নিমখ, জিৰা গুড়ি, হালধি আৰু জলকীয়া দুটা লৈ লৈছোঁ আৰু ধুনীয়াকৈ নহৰু পিঁয়াজৰ এটি সুন্দৰ মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। মই সুন্দৰ পেষ্ট এটা বনাই লৈছোঁ। আপোনালোকে পেষ্টটো মিক্সিটো মাৰি ল'ব পাৰে। মই এয়া শেৱালি ফুল কেইপাহমান এনেকৈ ধুনীয়াকৈ ধুই লৈছোঁ, কাৰণ শেৱালি ফুল ৰাতিপুৱা মাটিত সৰি পৰে আৰু ইয়াত বিভিন্ন ধূলি বালি লাগিব পাৰে, সেইবাবে আপোনালোকে ধুনীয়াকৈ শেৱালি ফুল কেইপাহ ধুই ল'ব। এতিয়া মই ইয়াত জোখমতে নিমখ এড কৰাই দিছোঁ, হালধি গুড়িও এড কৰাই দিছোঁ। আদা, নহৰু, পিঁয়াজৰ এটা পেষ্ট বনাই লৈছিলোঁ, সেই পেষ্টখিনিও ইয়াতে এড কৰাই দিছোঁ। মই জলকীয়া দি দিছোঁ। মই ইয়াতে এটা জলকীয়া দিছোঁ, আপোনালোকে জলকীয়া খাই ভাল পোৱাসকলে বেছিকৈও দিব পাৰে। এতিয়া মই বেচন ইয়াত মিহলাই দিম। 3 চামুচ ইয়াতে বেচন এড কৰাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ পেষ্টখিনি মিহলাই ল'ম। ধুনীয়াকৈ শেৱালি ফুলখিনিৰ সৈতে মই মিহলি কৰি ল'ম লাহে লাহেকৈ। আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ বেচনখিনি মিলি গৈছে। আপোনালোকে ইয়াত পানী নিদিব, কাৰণ শেৱালি ফুলত যেতিয়া আমি ধুই লওঁ তেতিয়া সামান্য পানী ভাৱটো থাকি যায়। সেই পানীখিনিৰে ধুনীয়াকৈ বেচনখিনি মিহলি হৈ যায়। কেৰাহী এটাত তেল গৰম কৰি লৈছোঁ। মই ইয়াত ৰিফাইন তেল ইউজ কৰিছোঁ। এতিয়া মই শেৱালি ফুলখিনি লাডু বনাই তেলত দি দিছোঁ, গৰম তেলত। এনেদৰে আপোনালোকে দি দিব। আপোনালোকে চামুচেৰেও দিব পাৰে। মই চামুচ ইউজ কৰা নাই, হাতেৰে দি দিছোঁ, কাৰণ মই ধুনীয়াকৈ এটা চেপ দি দিছোঁ। আপোনালোকে গেছৰ ফ্লেমটো সদায় ল' ৰাখিব। বেছি হাই কৰি দিলে সোনকালে ৰঙচুৱা হৈ যাব আৰু দেই যাব পাৰে। সেইকাৰণে আপোনালোকে গেছৰ ফ্লেমটো সদায় ল' ৰাখিব।
আৰু এনেদৰে ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি থাকিব। মচমচীয়া ভাৱ এটা আহিলে আপোনালোকে প্লেটত বা এখন থালত নমাই থ'ব আৰু আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আপোনালোকে মোৰ চেনেলটি চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে ওচৰতে থকা বেল আইকন পাই থ'বলৈ নাপাহৰিব। ধন্যবাদ।